নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এজন অসমীয়া হিচাপে আমি আজি অসমক লৈ বিভিন্ন সামগ্ৰীৰ ক্ষেত্ৰত গৌৰৱ কৰিব পাৰোঁ। গোটেই বিশ্বৰ ভিতৰতে বিভিন্ন সামগ্ৰীৰ কাৰণে অসম অন্যতম। তাৰ ভিতৰতে এটা অন্যতম সামগ্ৰী হৈছে চাহ। আজি অসমক লৈ আমি চাহৰ কাৰণে গৌৰৱ কৰিব পাৰোঁ, কিয়নো গোটেই বিশ্বৰ ভিতৰতে আটাইতকৈ বেছিকৈ চাহ উৎপাদন কৰা ৰাজ্যটোৱেই হৈছে আমাৰ অসম। গোটেই বিশ্বৰ ভিতৰত 50%তকৈও অধিক শতাংশ চাহ বছৰি অসমে উৎপাদন কৰে। গতিকে গোটেই বিশ্বৰ ভিতৰত চাহ উৎপাদনৰ ক্ষেত্ৰত অসম 1 নম্বৰত আছে। কিন্তু এই সফলতা এদিনতে অহা নাই। চাহ উৎপাদনত 1 নম্বৰ হোৱাৰ কাহিনী আজি প্ৰায় 200 বছৰ আগৰ পৰা আৰম্ভ হৈছে। চাহৰ ইতিহাস বুলি ক'ব গ'লে প্ৰায় 1800 চনৰ পৰা অসমত বিভিন্ন ধৰণে ইয়াৰ সংঘাত চলি আহিছে। বিভিন্ন ধৰণে চাহৰ আৰম্ভণি হৈছে। এই যাত্ৰাত বিভিন্ন ঘাত প্ৰতিঘাত সংঘাত আহিছে। এই ভিডিঅ'ত আমি অসমৰ চাহৰ ইতিহাসৰ কথা ক'ম। চাহ উৎপাদন কেনেধৰণে আহি কিনে বৰ্তমান সময়ত বিশ্বৰ ভিতৰত প্ৰথম হ'ল আমাৰ অসম। কেনেধৰণে ইয়াৰ আৰম্ভণি হৈছিল, কেনেধৰণে ইংৰাজে অসমলৈ চাহৰ ব্যৱস্থা কৰিছিল, গোটেই কাহিনী আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম। গতিকে এই ভিডিঅ'টি শেষলৈকে চাব। অসমৰ চাহপাতৰ ইতিহাসৰ কথা ক'ব গ'লে আমি প্ৰায় আজিৰ পৰা 200 বছৰ আগুৱাই যাব লাগিব। 1823 চনত যেতিয়া বগা চাহাব এজন আহিছিল, তাৰ নাম আছিল ৰবাৰ্ট ব্ৰুচ। গতিকে ৰবাৰ্ট ব্ৰুচ নামৰ এজন ইংৰাজ আহি কিনে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰথমডাল বনৰীয়া চাহপাতৰ গছ আৱিষ্কাৰ কৰে অসমত। ঠিক তাৰ পাছতে 1833 চনত লখিমপুৰ জিলাত চৰকাৰে প্ৰথমখন চাহ বাগিচা আৰম্ভ কৰে আৰু এনেকৈয়ে অসমত চাহপাতৰ আৰম্ভণি হয়, চাহপাতৰ খেতিৰ আৰম্ভণি হয়। যেতিয়া চাহপাতৰ খেতি লাহে লাহে অসমত আৰম্ভ হ'ব ধৰিলে, ঠিক তেতিয়াই লণ্ডনত এই চাহপাতৰ গুণমানৰ কথা জানিলে আৰু তাৰ পাছৰ পৰাই চাহপাতৰ ব্যৱসায়ত ইউৰোপৰ আগ্ৰহ বাঢ়ি উঠিল। ঠিক তেনেকৈ 1839 চনত অসমত প্ৰথমবাৰৰ কাৰণে আছাম কোম্পানী নামৰ এটা কোম্পানী স্থাপন কৰা হয়, যিটো আছিল নেকি ভাৰতৰ প্ৰথম বাণিজ্যিক চাহ কোম্পানী। এই কোম্পানীটোৱে প্ৰথমতে নাজিৰাত কাৰ্যালয় স্থাপন কৰে, কিন্তু ইয়াৰ পাছত 1965 চনত এই কাৰ্যালয়টোক কলকাতালৈ স্থানান্তৰ কৰা হয়। আছাম কোম্পানীৰ উদ্দেশ্য মাত্ৰ এটাই আছিল, অসমত যিমানবিলাক চাহ বাগিচা স্থাপন কৰা হৈছিল সেই চাহ বাগিচাবিলাকত উৎপাদিত হোৱা সামগ্ৰীবিলাক ধুনীয়াকৈ পৰিচালনা কৰি অসমৰ চাহৰ ব্যৱসায়টোক আৰু অলপ আগুৱাই লৈ যোৱা। ঠিক এনেকৈয়ে আহি 1859 চনত গঠন হোৱাটো গুৰুত্বপূৰ্ণ চাহ কোম্পানী, যিটো আছিল নেকি যোৰহাট টি কোম্পানী। চৰকাৰে এই সময়তে বনাঞ্চলৰ বেহুৱা ভূমিত চাহৰ বাবে বিশেষ নীতি গ্ৰহণ কৰিছিল। গতিকে ঠিক এনেকৈ বিভিন্ন ৰীতি নীতিসমূহৰ মাজেদি অসমৰ চাহ ব্যৱসায়টো ধুনীয়াকৈ চলি গৈ আছিল যদিও 1866 চনত এই ব্যৱসায়ত বা অসমৰ চাহৰ কোম্পানীসমূহত এটা বিশেষ সংকটে দেখা দিয়ে। অসমৰ চাহ ব্যৱসায়ত বহুখিনি ধন বিনিয়োগ কৰি দিয়াৰ ফলত অসমত চাহৰ মূল্য হ্ৰাস হয় আৰু বহুতো চাহ কোম্পানী সেই সময়ত নোহোৱা হৈ যায়। কিন্তু এনেধৰণে চলাৰ পিছত 1870 দশকত আকৌ অসমৰ চাহ ব্যৱসায়ত উন্নয়ন আৰম্ভ হয় আৰু সেই মৰহি যাব ওলোৱা গোটেই অসমৰ চাহ ব্যৱসায়টোক ধুনীয়াকৈ আকৌ 1870 চনৰ পিছত উন্নয়ন আৰম্ভ হয় আৰু এটা ভাল পৰ্যায়লৈকে গোটেইখিনি ব্যৱসায় আহি যায়। ঠিক এনেকৈ আহি আকৌ 1879 চনত পুনৰবাৰ অসমৰ চাহ ব্যৱসায়ত এটা সংকটে দেখা দিয়ে। এইবাৰ চীনৰ পৰা কিছু ভুল তথ্য অহাৰ ফলত এই গোটেই অসমৰ চাহ বাগিচাত বা গোটেই অসমৰ চাহ ব্যৱসায়টোত এটা ডাঙৰ সংকটে দেখা দিয়ে আৰু ইয়াৰ ফলত গোটেই অসমত চাহ শ্ৰমিকৰ সংখ্যা কমি যায়। সমস্যা বুলি ক'লে চাহ বাগিচাবিলাকত বেলেগ একো হোৱা নাছিল, অসমৰ চাহ বাগিচাবিলাকত শ্ৰমিকৰ সংখ্যা কমি গৈছিল। ধৰণে 1879 চনত বিভিন্ন সংকেতে দেখা দিয়াৰ পিছত এনেকৈয়ে বিভিন্ন সংঘাতৰ মাজেৰে আহি ইয়াৰ পাছত 1911 চনত নতুনকৈ যোৰহাটত এটা টকলাই ৰিচাৰ্চ ষ্টেচন বুলি এটা চাহৰ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হয়, যিটোৱে নেকি গোটেই অসমৰ চাহৰ উদ্যোগটোক এটা নতুন অধ্যায় আৰম্ভ কৰি দিলে। এই গৱেষণা কেন্দ্ৰটো স্থাপন হোৱাৰ পিছত অসমৰ চাহ উদ্যোগটোৱে এটা নতুনকৈ প্ৰাণ পালে আৰু অসমত চাহ উদ্যোগৰ এটা নতুন অধ্যায় আৰম্ভ হ'ল। প্ৰথম বিশ্বযুদ্ধৰ সময়ত চাহ উৎপাদনত পুনৰবাৰ এটা সংকটে দেখা দিয়ে, কিন্তু 1923 চনত চাহৰ দাম স্থিৰ কৰিবলৈ কিছুমান বাগিচাত চাহপাতৰ পাত তোলা বন্ধ কৰি দিয়ে। 1930 চনত কিন্তু পুনৰবাৰ ইণ্ডিয়ান টি কণ্ট্ৰল এক্ট প্ৰৱৰ্তন হোৱাৰ পিছত চাহ উদ্যোগৰ স্থিতি পুনৰবাৰ মজবুত হয়। 1951 চনৰ পিছত অসমৰ চাহ উদ্যোগে পুনৰবাৰ এটা নতুন অধ্যায় আৰম্ভ কৰে বা পুনৰবাৰ নতুনকৈ প্ৰাণ পাই উঠে। তথাপি 1952 চনত চাহৰ দামত ধ্বংস লাগি কিনে বহু প্ৰতিষ্ঠান ক্ষতিগ্ৰস্ত হয়, বহুতো চাহ কোম্পানী আকৌ 1952 চনত বন্ধ হয়। এই সংকট নোহোৱা কৰি পুনৰবাৰ 1970 চনত 25 ছেপ্টেম্বৰত গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হয় আৰু এইটো গোটেই অসমৰ কাৰণে এটা ঐতিহাসিক মুহূৰ্ত আছিল, কিয়নো অসমত প্ৰথমবাৰৰ কাৰণে এটা নতুনকৈ চাহৰ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল। কিন্তু ইয়াৰ আগলৈকে চাহপাত বিক্ৰী কৰাৰ স্থান কেৱল কলকাতা আছিল। অসমৰ চাহপাত বিক্ৰী কৰিবৰ কাৰণে, অসমৰ চাহ অকশ্যনলৈ নিবৰ কাৰণে কলকাতালৈ যাব লগা হৈছিল। কিন্তু যেতিয়া গুৱাহাটীত
প্ৰথমবাৰৰ কাৰণে চাহ নিলাম কেন্দ্ৰ স্থাপন হ'ল বা চাহ টি অকশ্যন চেণ্টাৰ স্থাপন হ'ল। তাৰ পাছৰ পৰা কিন্তু অসমৰ চাহ বিক্ৰী কৰিবৰ কাৰণে আৰু কলকাতা যাব লগা নহ'ল। গুৱাহাটীতে অসমতেই অসমৰ চাহ বিক্ৰী কৰি কিনে পুনৰবাৰ চাহ উদ্যোগটো লাভৱান হৈ উঠিছিল।